এসময়ৰ কথা, এজন ৰজা আছিল। সেই ৰজাজনৰ এজন ল'ৰা আছিল। যদি ৰজাই ল'ৰাক কিবা কাম দিয়ে, তেতিয়া ল'ৰাই কয়, এই গৰমত কোনে কাম কৰিব? ইমান ৰ'দ দি আছে। আৰু যদি বৰষুণ দি থাকে, তেতিয়া কয়, এই বৰষুণত কোনে কাম কৰিব? ইমান বৰষুণ। তাৰ বাবে ৰজাই বহুত চিন্তিত হ'ল আৰু এটা উপায় বিচাৰি উলিয়ালে। ৰজাই ল'ৰাজনক মাতি আনি ক'লে কি তুমি এজন এনেকুৱা মানুহ বিচাৰা যাৰ গাত ৰ'দো নপৰে বৰষুণো নপৰে। তেতিয়া ল'ৰাই সেনেকুৱা মানুহ বিচাৰিবলৈ ওলাই গ'ল। ল'ৰাই গৈ গৈ বহুত দূৰ গ'ল আৰু এজন খৰিকটীয়া দেখিলে। তেখেতে খৰিকটীয়াজনক সুধিলে, আপুনি এই প্ৰখৰ ৰ'দত কেনেকৈ কাম কৰি আছে? তেতিয়া বহুত প্ৰখৰ ৰ'দ দি আছিল। তেতিয়া খৰিকটীয়াজনে ক'লে, মই যদি মোৰ পৰিয়ালক পোহপাল দিব লাগে, যদি মই কাম নকৰোঁ, তেতিয়াহ'লে মই কেনেকৈ নিজৰ পৰিয়ালক চাম? তাৰে পিছত ল'ৰাজন উভতি গ'ল আৰু কেইদিনমান পিছত আৰু ওলাই গ'ল। গৈ গৈ তেখেতে এজন মানুহক পথাৰত আলি দি থকা দেখিলে। তেতিয়া বহুত বৰষুণ দি আছিল। ল'ৰাজনে সেই মানুহজনৰ কাষত গৈ সুধিলে, আপুনি এই বৰষুণৰ মাজত কেনেকৈ কাম কৰি আছে? তেতিয়া মানুহজনে ক'লে, এয়া মোৰ কৰ্ম। যদি মই নকৰোঁ, তেতিয়াহ'লে মই মোৰ পৰিয়ালক কেনেকৈ পোহপাল দিম? তেতিয়া ল'ৰাজনে ভাবিলে কি মই ইমান দিনে কিয় এলাহ কৰি আছিলোঁ? কিয় একো কাম ভালদৰে কৰা নাছিলোঁ? আৰু সেই কথা উপলব্ধি কৰি সি ঘৰলৈ গ'ল। ঘৰলৈ গৈ নিজৰ দেউতাকক ক'লে, দেউতা, মই গাত ৰ'দ নপৰা বৰষুণ নপৰা মানুহ বিচাৰি পালোঁ। এই কাহিনীৰ পৰা আমি এয়াই বুজিলোঁ যে আমাৰ যি কৰ্ম আমি কৰি যাব লাগে। আমি আজি ৰ'দ দিছে বা আজি বৰষুণ দিছে বা আজি কিবা এনেকুৱা বস্তুৰ কাৰণে আমি আমাৰ কামখিনি কৰিব নোৱাৰিলোঁ, সেনেকুৱা কৰিব নালাগে। আমি সদায় কাম বা যি আমাৰ কৰ্ম, যোনখিনি আমাৰ লাগতীয়াল যিখিনি কৰ্ম আমি কৰি যাব লাগে, সেইখিনি আমি সদায় কাম সদায় কৰিব লাগে। ধন্যবাদ।